ৰৈ ৰৈ বিনালেক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাত কৃতাৰ্থ হৈছোঁ। ৰাজ্যিক GSTৰ ধনৰাশি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে ঘোষণাৰ বাবে ধন্যবাদ জনাইছোঁ। প্ৰয়োজনত আৰ্তজনক সহায়ৰ বাবে জুবিন গাৰ্গে ফুটবল খেলি বঁটাৰ ধনেৰে এই ফাউণ্ডেশ্যন আগবঢ়াই নিছিল। জুবিনে দেখুওৱা বাটেৰে আৰ্তজনৰ সহায়ৰ বাবে কাম কৰি যাম। গৰিমা শইকীয়া গাৰ্গ। চেণ্ট্ৰেলৰটোতো চুব নোৱাৰি, কিন্তু ষ্টেটৰ GST যিটো সেইটো মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে, আমি সঁচাকৈ খুব কৃতাৰ্থ। আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ, যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে বা প্ৰয়োজনত তেওঁ আৰ্তজনক সহায় কৰিবৰ বাবে সেইটো ফাউণ্ডেশ্যন খুলিছিলে। নিজে ফুটবল খেলি খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে। গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই। এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম। প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে, স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম জুবিনৰ। সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ।